নমস্কাৰ, মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনালো। আগৰ ভিডিঅ'টোত ইমান মৰম দিয়াৰ বাবে মোৰ আন এটি ভিডিঅ' সৃষ্টি কৰি আপোনালোকলৈ এৰিবলৈ সাজু হৈছোঁ। আজি হ'ল মাঘ বিহু। মাঘ বিহু আচলতে দুদিনীয়া। প্ৰথম দিনটোত হৈছে আমাৰ উৰুকা, মানে দুমাহীৰ দিনা আমি উৰুকা হিচাপে পালন কৰোঁ। আৰু মাঘ মাহৰ 1 তাৰিখ আমি মাঘ বিহু হিচাপে পালন কৰোঁ। সকলোলৈকে মোৰ তৰফৰ পৰা মাঘ বিহুৰ ওলগ জনালো। আমাৰ বিহু হৈছে তিনিটি। বহাগ বিহুক ৰঙালী বিহু বুলি জানো। ৰঙালী বিহুত আমি গৰু ছাগলীক গা ধোৱা আৰু গছৰ ফল মূল ডালপাত নতুন হয়। কাতি বিহুত আমি পথাৰত চাকি দিওঁ আৰু ঘৰত তুলসীৰ পুলি ৰুই আমি আমাৰ বিহু সমাপ্ত কৰোঁ। আৰু মাঘ বিহুত আমি দুমাহীৰ দিনা উৰুকা হিচাপে পালন কৰোঁ। আৰু মাঘ মাহৰ 1 তাৰিখে আমাৰ মাঘ বিহু হিচাপে পালন কৰোঁ। কোনে কোনে কি কৰিলে মোক কমেণ্টত জনাব। আৰু খেলা খুজিৰ ক্লিপ কেইটা যাৰ বেলাগো তাৰ পৰা ইমান গৰম লাগি যাব। জবরদস্ত